এভৰিৱান আপোনালোকে জানেনে কাম কৰি বেছি ভাল পোৱা মানুহক কি বুলি কোৱা হয় ইংলিছত ৱৰ্কহলিক হয় আৰু মদ খাই বেছি ভাল পোৱা মানুহক কি বুলি কোৱা হয় এলকহলিক আৰু আপোনালোকে জানেনে মাংস খাই বহুত ভাল পোৱা মানুহক কি বুলি কোৱা হয় নাজানে তেন্তে এয়া চাওক মিথলিক হয় মিথলিক বুলি কোৱা হয় আৰু মই আজি আছোঁ মিথলিকত মানে যিসকলে মাংস খাই ভাল পায় তেওঁলোকৰ কাৰণে এই মিথলিকখন খোলা হৈছে মানে এখন ৰেষ্টুৰেণ্ট আৰু খুব সম্ভৱ মাংস খাই ভাল পোৱা মানুহৰ কাৰণে এই নামটো দিয়া হৈছে মিথলিক এতিয়া মই অকণমান মিথলিকৰ ভিতৰত গৈ কি পায় ইয়াত আৰু আপোনালোকে কিয় আহিব লাগে মাংস খাই ভাল পোৱা লোকসকলে ইয়াত কিয় আহিব লাগে সেয়া অকণমান আপোনালোকক দেখুৱাম আৰু মই নিজেও টেষ্ট কৰিম চবলৈ ভিতৰলৈ যাম পৰ্ক থালি মই অৰ্ডাৰ কৰিছিলোঁ আৰু পৰ্ক স্পেচিয়েল থালি একচুৱেলি মই অৰ্ডাৰ কৰিছিলোঁ আৰু পৰ্ক স্পেচিয়েল থালিত তিনি ধৰণৰ বেলেগ বেলেগ টাইপৰ পৰ্ক পোৱা যায় আৰু এয়া চাওক পৰ্ক থালি মই আপোনালোকক ওচৰৰ পৰা দেখাম কোনটো কি টাইপ অফ পৰ্ক হয় ফ্ৰাই আৰু এটা দিছে পৰ্ক উইথ মাটি দাইল এইটো পৰ্ক উইথ তিল এইটো পৰ্ক উইথ মাটি দালি আৰু এইটো পৰ্ক উইথ বেম্বু শ্বুট আৰু লগতে দিছে দালি মূলা চাটনি আৰু এইফালে পৰ্কৰ চালাড এটাও দিছে আৰু ইয়াতে আছে আলু পিটিকা এইটো মই সেইটো ড্ৰাই পৰ্কটো এইমাত্ৰ টেষ্ট কৰিলোঁ এইটো খুবেই টেষ্টি আৰু এইটো একচুৱেলি স্ম'ক হয় স্ম'ক শুকুৱাই ৰাখে গাহৰি আচলতে শুকুৱাই ৰখা গাহৰিটো ড্ৰাইকে দিছে সেইকাৰণে আচলতে বেছি ভাল লাগিছে খাবলৈ এতিয়া মই অকণমান তিল দিয়া গাহৰিটো টেষ্ট কৰোঁ এতিয়া যিটো মই মাটি দালিৰ লগত এইটো টেষ্ট কৰিছোঁ এইটো একচুৱেলি মিচিং জনজাত লোকসকলে বেছি তেওঁলোকে বনোৱা দেখা যায় মাটিৰ দালিৰ লগত যিটো খাইছোঁ এইটো বিৰাট টেষ্টি গতিকে আপোনালোকে আহি টেষ্ট কৰিব পাৰে এতিয়া পৰ্ক উইথ বেম্বু শ্বুট এইটো মই ট্ৰাই কৰিম সেইটো যিটো খৰিচাৰ অলপ ফ্লেভাৰটো আহি আছে বহুত বেছি ফ্লেভাৰো নহয় অকণমান ফ্লেভাৰটো আহি আছে তাৰ কাৰণে খুব ভাল লাগিছে খাই মোৰ লগত মোৰ দুজন কলিগ আছে আৰু তেওঁলোকৰ পৰা এবাৰ শুনো তেওঁলোকে ইয়াত খাই কেনেকুৱা পাইছে চব ভাল পাইছোঁ খুব ধুনীয়া খুব বিৰাট টেষ্টি হৈছে আমি জেনেৰেলি মাটিমাহটো খাওঁ বা চিকেনটো বেলেগে ভাজি খাওঁ ইয়াত চিকেনটো মাটিমাহৰ লগতে দিম খুব ধুনীয়া টেষ্ট এটা ওলায় চুইট ডিছ হিচাপে তেওঁলোকে চিৰা আৰু দৈ গুৰ দি পেলাই এটা বাতি এটা দিছে সেইটো সকলোকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ কমকৈ এবাৰ হ'লেও আহি পেলাই মালিকৰ নহয় গ্ৰাহকৰ ফালৰ পৰা আপুনি অনুৰোধটো পাইছে মানে গম পাবই যে এখন ৰেষ্টুৰেণ্ট সঁচাকৈ ভাল ৰেষ্টুৰেণ্ট গোটেইখিনি বস্তু আচলতে এথনিক কৰিবৰ কাৰণে পৰম্পৰাগত কৰিবৰ কাৰণে চেষ্টা কৰিছে সেইটো বস্তু এটা ইয়াৰ বৈশিষ্ট্য বুলি ক'ব লাগিব খুব ভাল লাগে ইয়াতে আহিলেই মই চিৰা আৰু দৈ খাব পাওঁ আৰু ইয়াতে দেখিছে পানীৰ বটল তেওঁলোকে
প্লাষ্টিক বটল ইউজ নকৰে এনভাইৰনমেণ্টৰ কাৰণে যিহেতু পৰিৱেশৰ কাৰণে ক্ষতি কৰোঁ যিবিলাক আমি প্লাষ্টিক যদি অলপমান এভইড কৰিব পাৰোঁ আৰু সেইটো বস্তু ইয়াতে ভাল খাই বৈ হৈ গ'ল টেষ্টি খানা খালোঁ পৰ্ক থালি স্পেচিয়েল থালি মই অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক প্ৰাইচ লিষ্টখনো দেখুৱালোঁ যে পৰ্ক স্পেচিয়েল থালিটো 50 rupees only আৰু তাতে 3 টাইপছ অফ পৰ্ক পোৱা আজি 4টা টাইপৰ আজি 4টা টাইপৰে পৰ্ক দিছে আৰু পৰ্ক চালাডো আছিলে চ' 5 টাইপছৰে হৈ গ'ল আৰু 5 বিধৰ আপোনালোকে 250 টকাতে খাবলৈ পাব আৰু মই ইয়াতে মেইনলি কোনকেইটা কথা ভাল পাওঁ যে প্ৰথম কথাটো হ'ল যে মই মাংস খাই গাহৰি খাই বহুত ভাল পাওঁ আৰু এইখন ৰেষ্টুৰেণ্টখন গাহৰি লাভাৰ্ছৰ কাৰণে বুলিয়ে ক'ব লাগিব কাৰণ ইমান বেলেগ বেলেগ ধৰণৰ পৰ্ক ইয়াতে পোৱা যায় পৰ্ক থালি পৰ্ক থালি এইবিলাকো পোৱা যায় বেলেগ বেলেগ ধৰণৰ নৰ্থ ইষ্টৰ পৰম্পৰাগত খাদ্য আমাৰ আৰু ইয়াতে মানুহৰ ভিৰ বহুত বেছিও নাথাকে যিসকলে গম পায় ইয়াতে ভাল গাহৰি পোৱা যায় গাহৰিৰ কাৰণে ফেমাছ বুলি যিসকলেহে ভিৰ থকা জেগাটো কেতিয়াবা যাবলৈ ভাল নালাগে আৰু বহুত নিট এণ্ড ক্লিন হয় বহুত চাফাকৈ ৰাখিছে জেগাটো আপুনি চাব পাৰে ইমান চাফা এতিয়া মই আছোঁ ইয়াৰে ৰেষ্টুৰেণ্টৰ যিগৰাকী অ'নাৰ তেখেতৰ লগত তেখেতৰ মই আহিলে দাদা বুলি মাতোঁ কিন্তু তেখেতৰ নামটো একচুৱেলি আজিলৈকে সোধাই মোৰ নাম বিপ্লৱজিৎ শইকীয়া তো মই অ'নাৰ মই নিজে খানা নিজে প্ৰিপেয়াৰ কৰোঁ আৰু লগেই ঘৰতে তো আমাৰ খানাটো মানে সদায় ৰেগুলাৰলি বেলেগ বেলেগ ধৰণৰ খানা চেঞ্জ কৰি দিব লাগিব পৰ্কৰ 4টা আইটেম মানে চিকেনৰ 4টা আইটেম কিন্তু ৰেগুলাৰ ভিতৰত চেঞ্জ হয় আমাৰ আইটেমবিলাক তো আপুনি সদায় বেলেগ বেলেগ টাইমত ৰেগুলাৰ ধৰণৰ চেঞ্জ হ'ব অ'কে আচ্ছা সেইটো কথা আৰু মই ন'টিছ কৰিছোঁ দাদা আপোনালোকে মানে যিখন ৰেষ্টুৰেণ্টৰ সন্মুখত যিখন মিঠলি বুলি ৰেষ্টুৰেণ্টৰ নাম লিখা আছে ন সেইখন মানে ইমান বহুত বেছি চকুত পৰাকৈ বা জাক জমকতে একদম তেনেকৈ নহয় একচুৱেলি ইয়াৰ মানে আই থিংক মোৰ প্লেনটো আছিল বহুত মানে দেখা পাওঁ বাহিৰৰ জেগাৰ পৰা মানে এখন হিডেন জেম টাইপত ৰাখে বস্তুবোৰ সদায় গম নাপায় আপোনালোকে আহিলে দেখা পাব যে মিঠলিক নামটো য'ত লিখা আছে পটককৈ ন'টিছ কৰিব নোৱাৰে মানুহে গমেই নাপায় যে এইখন ৰেষ্টুৰেণ্ট হয় কিন্তু এবাৰ যোনে ইয়াৰে টেষ্ট লাভ কৰিছে তেওঁলোকে আৰু দুবাৰ নাহাকে নোৱাৰে চাগে মইতো পৰা নাই হয় ফেচবুকত পেজ আছে আপোনালোকে ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত মিঠলিক আপোনালোকে নামটো মনত ৰাখিব আৰু ক্লাব ৰোডত আছে মই আগৰবাৰ গৈছোঁ গ'লে এইফালেহে আপোনালোকে সোমাব পাৰে ইয়াত এতিয়া অপজিট চাইড অফিচটো অপজিট শইকীয়া